হাই, মই হলো ইউটিউব, এটা অনলাইন ভিডিঅ' শ্বেয়াৰিং আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। মোৰ জন্ম লঞ্চ হৈছিল February 14, 2005 বাই ষ্টিভ চেন, চাৰ্ড হাৰ্লি আৰু জাভেদ কৰিমৰ দ্বাৰা। মই গুগলৰ পিছতে দ্বিতীয় আটাইতকৈ বেছিকৈ চোৱা ৱেবছাইট। মোৰ প্ৰায় 230 কোটি ইউজাৰ আছে, যিসকলে মিলি দৈনিক হিচাপত মোক প্ৰায় 100 কোটি ঘণ্টাতকৈ বেছি সময় চায়। মোৰ হেডকোৱাৰ্টাৰ আছে 901 চেৰী এভিনিউ, ছেন ব্ৰুনো, কেলিফৰ্ণিয়া, ইউনাইটেড ষ্টেটত। অক্টোবৰ 2006 গুগলে মোক $1.65 বিলিয়ন বিনিময়ত কিনি লয়। মই প্ৰধানতঃ এডভাৰটাইজমেণ্ট, পেইড কণ্টেণ্ট, পেইড ছাবস্ক্ৰিপশ্যন আৰু এক্সক্লুচিভ কণ্টেণ্ট প্ৰডিউচ বাই ইউটিউবৰ পৰা ৰেভিনিউ ঘটো। 2020ত মই প্ৰায় 1.5 লাখ কোটি টকামান ঘটিছিলোঁ। চাৰ্ড হাৰ্লি, ষ্টিভ চেন আৰু জাভেদ কৰিম এই তিনিজন ব্যক্তিয়ে প্ৰথমতে পে'পলত কাম কৰিছিল। তেওঁলোকে এটা প্ৰব্লেম পাইছিল। প্ৰব্লেমটো আছিল এটা বাৰ্থডে পাৰ্টি ইণ্টাৰনেটত শ্বেয়াৰ কৰিব বিচাৰিছিল, কিন্তু শ্বেয়াৰ কৰিবলৈ একো মডেল নাপালে। এবাৰ জাভেদ কৰিমে এটা ভিডিঅ' চাব বিচাৰিছিল, কিন্তু ভিডিঅ'টো চাবলৈ তেওঁ একো চ'ৰ্চ বিচাৰি নাপালে। তেতিয়া মনত ভাবিলে, কিমান মানুহে এনেকৈ ভিডিঅ' চাব বিচাৰে কিন্তু চোৱাৰ একো উপায় নাথাকে। এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ যাওঁতেই তেওঁলোকে মোক সৃষ্টি কৰিলে। এনেকুৱা ধৰণৰ আৰু ইণ্টাৰেষ্টিং ফেক্ট পাবলৈ মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।